মই সাদ্দাম উপস্থিত আছোঁ আপোনালোকৰ লগত সকলো ধৰণৰ খবৰ দিবলৈ মই চেষ্টা কৰিম যে এই মুহূৰ্তত উপস্থিত আছোঁ আমি নাৰায়ণপুৰ হাইস্কুলত আৰু হাইস্কুলত এনে এটা ল'ৰা ক্লাছ 7ত পঢ়ে আৰু সেই 7ত পঢ়া ল'ৰাটোৱে জুবিন গাৰ্গৰ যিকোনো কণ্ঠৰ যিকোনো গীত গাব পাৰে আৰু জুবিন গাৰ্গক তেওঁ কৈছে জুবিন গাৰ্গক যদি মই এবাৰ হাতেৰে চুব পাৰোঁ আমাৰ হাত ইফালে কি কি গীত জানা তুমি সকলো গীত জানো তেওঁ এবাৰ লগ কৰিবলৈ বহুতো আশা কৰিছে আৰু তেওঁ কৈছে যে জুবিন গাৰ্গৰ সকলো গীত জানে আৰু তেওঁৰ কণ্ঠ শুনিলে আপোনালোকে মুগ্ধ হৈ যাব কিয়নো জুবিন গাৰ্গৰ এনেকুৱা কণ্ঠ দিব পাৰে সি যেন অদ্ভুত জুবিন গাৰ্গে আহি পৰিছে কিন্তু জুবিন গাৰ্গে নহয় ইয়াতে জুবিন গাৰ্গৰ ছেম নিচিনাই এটা ল'ৰা ইমৰান হুছেইন